তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া যাব ওলাইছোঁ মই এঠাইত ভেকচিন ল'বলৈ। ক'ত যাই আছোঁ দেখাই আছোঁ বাৰু। আৰু সৰু যাব নোৱাৰে কাৰণ বাইকত তিনিটা যাব নোৱাৰে ন এতিয়া। তো তাই যাব নোৱাৰে কাৰণ তাইৰ দুখ, বাকী মোৰ চাহকাপ তাই খাই আছে। এইটো বস্তু দেখিছেনে? এইটো বস্তু বহুত কামত দিয়ে। চুলিখিনি বাইকত গ'লে যে যাব হৈ যায়, সেইটোৰ পৰাও বচায়। তাৰপিছত আপোনাৰ গৰমৰ পৰাও বচায়। তো এইটো বস্তু মোৰ বহুত কামত দিয়ে। বাকী সৰু মোক এতিয়া অলপ কান্দি আছে, একো নাই আৰু। বাকী আমাৰ আজি চব্জি ছিঙিছে ঘৰৰ গছৰে। ভাতকেৰেলা, ভেন্দি, দুটা জিকা, অলপ অলপ হ'লেও ঘৰৰ বস্তু হয়, পিয়ৰ। তো ভাল লাগে। বাই 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 বাই। এইখন আমাৰ কলেজ। ইয়াতে ডিভাইডাৰটো দি কিন্তু ভাল কৰিছে ন? টাইম হ'ল 11টা। আমি ভেকচিন লৈ আহি পালোঁ। আৰু মোৰ পিছত এইটো কি চাওক, ৰাস্তাত দেখা পাই ৰখিলোঁ। এইটো বেক কেমেৰা কৰি দেখাই দি আছোঁ ৰ'ব। এইটো ৰাস্তাইদি গ'লে মচলপুৰ পায়। মোকতো নাম্বা দিয়ে মানুহটো। অ' মা চেনিটাইজাৰ। একো দেখা নাপালো। বাগান চাগান একো দেখা নাপালো। মা হপত দেখা পোৱা নাই। সেই ৰাস্তাই দিয়ে যোৱা নাই। এই কিবা বেলেগ ৰাস্তাই দি গৈছোঁ। আৰু আমাক আহাতে ৰাস্তাত পুলিচে ধৰছে। এটা আৰু কৈছে থানাৰ ভিতৰত যাব নালাগে দেই, বেছি পইচা দিব লাগিব। এতিয়া অলপমান কমকৈ পইচা দি কিনে গুচি যা, চাহ পানী খাবা। সেনেকুৱা হৈছে। তাৰপিছত ভৰবাওতো পইচা নাই না আমাৰ লগত। তাৰপিছত এটা বুঢ়াহান পুলিচ আছিল আৰু ৰাস্তাত ধৰি বুঢ়াহান পুলিচটো আৰু কৈছে নালাগে যা বাবা যা, পইচা চইচা দিবা নালাগে, গুচি যা, এনেকৈ কৈছে। সেইটো পুলিচ ভাল আছে। মই একদম আশীৰ্বাদ দিছোঁ। যদি থল্লা হয় হাত, যদি গৰু টিপটান দিলা হয় এতিয়া আৰু ভাল লাগলা। গৰু পিতন দিবা লাগছিল। তোক নেনাৰ কাৰণে হেতি ক'বা নাংগে ৰচোন। গৰু বেজি ল'বা যোৱাৰ কাৰণে তোক নেনা। কহন্দি দিছি বেজি। এতিয়া কি ক'লে? নাখায় 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 নাখায়। এইটো হাততহে লুকায়। হাই কৈ দিয়া, হাই হাই কৈ দিয়া। তোমাৰ হামু লাগিছে। কি? ও ফটা ফটা। এইটো এইটো পাগলি হয় না নহয়? বিহানে চাই আছে। দৰ্শক বিহান সৰু পাগলি। সৰু পাগলি ঠুমকা লাগানে। মই মারছো মই মারছো মই মারছো মই মারছো
মই মাৰছোঁ চুপ দিছি দেখছ না চুপ নিজে মাৰবি আৰু মই মাৰছিলোঁ ডাঙৰ মাৰছা আছিলি চুপ যা তোরা মালিশ করে দি ওকে ধুনীয়াকৈ বিহি দিবা আছিল ধুন গালি দিছোঁ বিহি চুপহে দিছি তো ইমান জোৰে মাৰছা আঙুলি চাপ পৰিছে তো কালি মুনুবাৰ বহুত জ্বৰ উঠছি আৰু সেইকাৰণে কালি ভিডিঅ' বনোৱা নহ'লাক এতিয়া তাই শুই আছে আহক চাওঁ আহক মুনুবাক চাওঁ এবাৰ মুনুবা ভাল পোৱা নাই নাই পোৱা বেছিকৈ উঠছি আৰু তাত জেঠীমাহঁতে কি কৰি আছে চাই আহক জেঠীমা কি কৰি আছ মমৰ যোগাৰ কৰি আছোঁ ৰ এই কি হা পিঁয়াজ ইয়াতে ম'ম' বনাই আছে আৰু এয়া ৰেডি হে গাইজ গুড মৰ্ণিং আজি 3 দিনৰ মূৰত এইটো ব্লগ কণ্টিনিউ কৰিছোঁ 3 দিন ধৰি এনেকুৱা অৱস্থা বেয়া ন ভেকচিন লৈ পিনে মোৰ এতিয়া আজি অলপ ভাল পাইছোঁ সেইকাৰণে ব্লগটো কণ্টিনিউ কৰি আছোঁ আৰু যিহেতু আজি গা ভাল হৈছে তো ভাবিলোঁ মাক অলপ হেল্প কৰি দিওঁ এইটো ঘৰটো অলপমান মুচি কাচি অলপমান চাফা কৰি দিওঁ তো সৰু আছে সিহঁতৰ ঘৰত বাইদেৱে সেইদিনা তাইক মানে মোৰ যিদিনা ভেকচিন লৈছিলোঁ তাৰ পিছদিনা নহয় সেইদিনা ৰাতিৰ পৰা এনেকুৱা বেয়া জ্বৰ উঠিছে ন অৱস্থা জ্বৰ গাৰ বিষ আৰু এইখন হাতটো এনেকৈ উঠোৱাটো ডাঙৰ কথা এনেকৈ চুবও পৰা নাছিলোঁ তো এতিয়াতো বহুখিনি ভাল পাইছোঁ উঠাব পাৰিছোঁ অলপ বিষ আছে হ'লেও চলি যায় আৰু তাৰ পিছদিনা ভেকচিন লোৱাৰ পিছদিনা তাইক সৰুক মই ক'লোঁ যে ব্লগটো আধা হৈ আছে তো তই কণ্টিনিউ কৰি দিয়া আৰু তাৰপিছত তাই অলপমান কৰিলে কৰি পিনে তাইক কি ক'ব আৰু এইফালেও দৌৰি যায় খেলিব সেইফালে দৌৰি যায় তো তাইৰ দ্বাৰা নহ'ল আৰু ব্লগটো এনেকৈ পৰি থাকিলে আজি কণ্টিনিউ কৰিলোঁ 3 দিন পিছত উপায় নাই আৰু যিহেতু আধৰুৱা হৈ আছিল তো সেইটো গোটেই শেষ কৰি থওঁ বুলি ভাবিলোঁ বাকী এতিয়া মই ঘৰটো মুচি কাচি ৰেডি কৰি লওঁ তাৰপিছত মাক লগ পাই আছোঁ বাহিৰত ইমান ৰ'দ এইখিনিত আমাৰ চাওক ইমান ছায়া বতাহ দি আছে লগতে সৰু আইচক্ৰীম আনি দিছিল আইচক্ৰীম খাই আছোঁ আৰু বিবেক উঠ মোৰ ছায়াৰ পৰা কলাত বহিয়া বাকী গা চা ধুই মেলি হৈ গ'ল মোৰ আৰামছে আইচক্ৰীম খাই আছোঁ ছায়াত বহি গোটেইকেইটাই বাকী ইহঁত দুটাই দামী খাই কিনে মোক কম দামীটো দিছে বাচ্চা পাইছা মোক ঠগা আছে তহঁতে মোৰতো চকোবাৰ মোৰো চকোবাৰ 10 টকাতে পাই ইয়াতে 20 টকা লয় চকতে 10 টকা চকোবাৰ সঁচা ঘৰত বিক্ৰী কৰিব আহে কাৰণে ডাবুল দাম লয় ইয়াতে মোৰ বিয়া গুৱাহাটী বিয়া নিচিনা হ'ব ভিডিঅ' কৰিছা গুৱাহাটীৰ বিয়াত কি হয় গুৱাহাটী বিয়াত হ'ব দে মাইনক্ৰাফ্ট ৰিয়েল মাইনক্ৰাফ্ট কাম নাই ইয়াৰে যা বেডমিণ্টনটো লৈ আহ যা বেট দুপাত যা লৈ আহ নতংকি লৈ আহ যা বহি বৰ হৈ আছিলোঁ কাৰণে খেলিম বুলি ভাবিছিলোঁ বেডমিণ্টন কিন্তু এইটো বেটৰ অৱস্থা চাওক এইটো বেটেদি তাই মোক খেলিব দিছে খেলিলোঁ কি হ'ল কিয় আনছা তই জানি বুজিও আনছা
মই পাত দি খেলিম এতিয়া বাকী আমাৰ সেইটো মন্দিৰ যে আছে এইটো মন্দিৰ মই যেতিয়া নেক্সট বাৰ আহিম চাগে আপোনালোকে দেখা নাপাব পাৰে কাৰণ এইটো চাওক ইমান পুৰণা মণিকূট ন এইটো মণিকূট চেঞ্জ হ'ব চাগে কেণ্ডিমেন নানিলি অলা তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব খুৰা খুৰী মামা মামী পেহা পেহী সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল ব্ৰেক আবা চালিলেতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাই চাব ভাবিব কি মোৰ ব্ৰেক আপ হৈ গ'লে কি কৰিম বাকী যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু থেংক ইউ ছ' মাছ ফৰ লাইক আৰু ছাবস্ক্ৰাইব কৰবাই লাগব ছাবস্ক্ৰাইবটো কৰি 1 মিলিয়ন কিবাকে যাবাই লাগব 1 মিলিয়ন 100 হ'ব গোটে 100 হ'ব তো 100টো কৰি দিয়ক যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব হেইনা 31 ছাবস্ক্ৰাইবাৰ আছিল আজি কিবা 30 হেইনা ৰাতি হৈছে আৰু 31 আজি পুৱা চাইছো কি তাই 34 হৈছে হাও দে 50 খানা খুব লাগব আমাৰ খানা খুৱাই দিম 50 আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই